এভৰিৱান কি খবৰ আপোনালোকে সকলো ভালেই আছে আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো আজি পিঠা বনাই আৰম্ভ কৰিছোঁ আপোনালোক সকলোৰে মোৰ ফালৰ পৰা ভোগালী বিহু বহুত শুভকামনা আৰু আশা কৰোঁ সকলো ভালে থাকে আৰু বছৰটো যাতে ভালে যায় আৰু মই এতিয়া বনাই আছোঁ পিঠা মানে আগতে বনাবলৈ সময় নাপালোঁ সেইকাৰণে আজি উৰুকা দিনা বনাইছোঁ মায়ে এইফালে চুঙা পিঠা বনাই আছে আৰু মই এইফালে বনাইছোঁ নাৰিকল দিয়া মই বনোৱা পিঠা কেইখন কেনেকুৱা হৈছে ক'ব ভালদৰে নাজানো বাৰু আগতে যোৱা বছৰ বিহু ট্ৰাই কৰিছিলোঁ আৰু আজি ছেকেণ্ড টাইম যোৱা বছৰ ইমান ভাল হোৱা নাছিলে আৰু এইবাৰো বৰ পিঠা ভাল হোৱা নাই হ'লেও চেষ্টা কৰি আছোঁ এয়া মই বনোৱা লোকেল মুৰ্গীৰ মাংসখিনি হ'লে মই গেছটো অফ কৰি দিছোঁ এতিয়া অলপমান ঠাণ্ডা হ'বলৈ দিম আৰু আজি নেক্সট দিনাখন হয় আৰু আজি বিহু হয় তাৰপিছত মই এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ মানে ওচৰতে শিৱ মন্দিৰ এটা আছে ভাবিলোঁ তাতে চাকি দি থৈ আহোঁ আৰু মায়ে ঘৰৰ মন্দিৰত দিলে মই সেৱা চেৱা লৈ ল'লোঁ তাৰপিছত এতিয়া মই যাব ওলাইছোঁ আৰু আপোনালোকক সকলোলৈ বিহুৰ বহুত শুভকামনা থাকিল আশা কৰোঁ আকৌ বছৰটো যাতে ভালে ভালে যায় এয়া এয়া মন্দিৰৰ পৰা আহি মই খাব লৈছোঁ জলপান ঘৰৰ দৈ আৰু এয়া চুঙা পিঠা চূড়া দি আৰু বিহু পাতিছে আমাৰ গাঁৱৰ প্ৰতি বছৰে পাতে এনেকৈ খেল ধেমালি তেতিয়াহে ভালো লাগে আৰু এনেকৈ চবে ওলাই আহে ল'ৰা ছোৱালীখিনিও খেলে আৰু তিৰোতাসকলে এনেকৈতো নাচিবলৈ কিবা কৰিবলৈ সময় নাপায় এনে ঘৰৰ কামতে ব্যস্ত থাকে আৰু বিহু বুলি সকলো ওলাই আহিছে এনেকৈ ইমান নাচিছে নহয় ভালে লাগে দেখি পাই আৰু আপোনালোকৰ ফালে বিহু পাতিছেনে নাই জনাবলৈ নাপাহৰিব আৰু এয়া উঠা বহা খেল দি আছে চবে খেলিছে মোকো জোৰ কৰিলে চবে খেলিবলৈ আৰু ছোৱালী মানুহ কোনো এজনীও নাই খেলিবলৈ সেইকাৰণে মাহঁতৰ লগত ময়ো খেলিলোঁ আৰু উঠা বহা খেলি আজি পাইছোঁ নহয় জুতিটো যি বিষ নহয় কি ক'ম আৰু হ'লেও ভাল লাগিলে বছৰটো মূৰে এদিনহে খেলোঁ যেনিবা হাপাত কৰি খাই আহি যাম পাওঁ কি খবৰ বঢ়িয়া বঢ়িয়া আমাক দেখি চিনাকি লাগছি লাগোতো মই চুলি কাটি ফুৰো নহয় নাপি মই বজাৰ চুলি কাটি ফুৰো নহয় চিনি পাবি আৰু আপুনিও চুলি কাটা আৰু চুলি কুৰণ চব তাই কৰা নহয় নে চেলুন আছে নেকি আপোনাৰ বজাৰ কাটি ফুৰো আপুনি চব বজাৰ মাৰি ফুৰো সপ্তাহত 6 দিন যায়ে তাৰমানে যাওঁ মুন্নাইকে কাম চব হতে যাওঁ মই ইটা ক'ৰ পৰা আহি আছে ইটা ক'ৰ পৰা মানে ঘৰৰ পৰা আহি আছো আৰু ইয়াতে হেৰি বিহুৰ বজাৰ চলি আছে নহয় ক'ৰবাত চুলি দাড়ি কাটে নেকি বিহু বুলি তাকে আহিছো এই চুলি দাড়ি কাটিব পিছে আমাৰ হিন্দু মানুহখিনিয়ে প্ৰায় কাটি আজৰি হ'লে তথাপিতো বাৰু যাওকচোন ক'ৰবাত পায় নেকি মোৰ নামটো সংগীধৰ ডেকা এই ঘৰটো ক'ত হ'ল ঘৰটো মোৰ এই হেৰি বটাবাৰী এই বটাবাৰী হৰিচন্দ্ৰ হাতৰ ঘৰৰ ওচৰত এই ৰচো বৰ আত্মানীয়া কাটাবি বাৰু বজাৰ লগা নাই এতিয়া বজাৰ লগা নাই দাদা এই বজাৰটো বজাৰ নালাগে আজিকালি দেৰি বজাৰ এই কি বুলি ক'লে নামটো সংগীধৰ ডেকা হেৰি ঘৰত কোন আছে মোৰ ঘৰত আৰু কোনো নাই হেৰি চলি পলি নাই নেকি চলি বুলি নাই আকৌ পিছে কোনোবা এটা পিছে আজি তই বেলেগৰ ছোৱালী মোক কৈছে যাচোন এই চুলি কাটি লৈ আহিবি বুলি কৈছে তাকে লৈ আহিছো ঘৰত কাটবা এৰি পেলাই বজাৰত লাগি বজাৰ বেছি কৰি কিনে পোৱালি পঠাই কিনে আৰু বিক্ৰী কৰিম ঠিক আছে বাৰু লাগা আছিলে ঠিক আছে বাৰু আগলৈকে দেখা কৰিব আপুনি
কোৱা মামাৰ ঘৰ আহিছো বুলি কোৱা মামাৰ ঘৰ আহিছো বুলি কোৱা মামাৰ ঘৰ আহিছো নেকি মাহী গুণটো কৈ দিছো এইফালে আছে নোৱাৰা যাব পৰি যাবা তুমি পৰি যাবা এইফালে আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ যদি চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই